ৰাজ্যত বন্ধ হ'ব 8খন বিদ্যালয়। হয়, অলপতে শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে সংবাদমেল পাতি ঘোষণা কৰিছে এই কথা। মূলতঃ যিসমূহ বিদ্যালয়ত 30জনতকৈ কম শিক্ষাৰ্থী আছে, এই বিদ্যালয় বন্ধ কৰা হ'ব বুলি ঘোষণা কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। আনহাতে যিসমূহ বিদ্যালয় বন্ধ কৰিব, এই বিদ্যালয়ত থকা ছাত্ৰ-ছাত্ৰীসকল লগতে শিক্ষকসকলক নিয়া হ'ব নিকটৱৰ্তী বিদ্যালয়লৈ। আনহাতে একেটা সময়তে শিক্ষামন্ত্ৰীয়ে সংবাদ মাধ্যমক কয় যে গুণ উৎসৱৰ সময়ত বিদ্যালয়ৰ সকলো আন্তঃগাঁথনিসমূহ মূল্যায়ন কৰা হৈছে আৰু এই মূল্যায়ন কৰা অনুযায়ী অসমৰ কেঁচাঘৰত থকা 1600খন বিদ্যালয়ৰ 800খন পকীকৰণ কৰা হ'ব বুলি জনাইছে। আনহাতে এই কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ অনুসৰি বিদ্যালয়সমূহৰ উন্নীতকৰণ কৰা হ'ব বুলিও জনাইছে। আনহাতে এই সংবাদমেলতে মন্ত্ৰীগৰাকীয়ে কয় যে 7 জুনত প্ৰকাশ পাব মেট্ৰিকৰ ফলাফলত পূৰ্বৰ পৰম্পৰা অনুসৰি এইবাৰৰ মেট্ৰিকত শীৰ্ষ 10টা স্থান থাকিব। ইয়াৰ উপৰিও মেট্ৰিক পৰীক্ষাৰ ফলাফল বেয়া কৰা সকললৈও শিক্ষামন্ত্ৰীয়ে পৰামৰ্শ দি কৈছে যে মেট্ৰিক পৰীক্ষাটোৱে জীৱনৰ শেষ পৰীক্ষা নহয়, ব্যৰ্থতাৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰ পৰা বহুখিনি সফলতা অৰ্জন কৰিব পাৰিব বুলিও কয়। আনহাতে তেওঁ আৰু কয় যে ফলাফল যিয়েই নহওক হতাশ হোৱাৰ প্ৰয়োজন নাই। ইফালে মন্ত্ৰীগৰাকীয়ে কয় যে মেট্ৰিকত স্থানপ্ৰাপ্তসকলক লেপটপ প্ৰদান সম্পৰ্কত বৰ্তমান এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই বুলিও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। ভিডিঅ' ৰিপৰ্ট টেক প্ৰতিদিন আছাম।